Hello guys, welcome back to my YouTube channel. তুমি কোৱা আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ অন্যটা সকলোকে স্বাগতম তুমি কৈ দিয়া ভালকে কোৱা বাকি দেখোন নাজানো ভালকে কৈ দিয়া তুমি আৰু যেহেতু আমাৰ ভিডিওটো বেছি দীঘল নহয় আৰু এটা স্পেশাল কাৰণত আহিছো আৰু যেহেতু আপোনালোকে থাম্বনেলখন চাই আধা আধি গম পাইছে কি কাৰণ আৰু এটোৱে বেছি ডাঙৰ বেছি দীঘল ভিডিও নহয় তো আমি আজি কব বিচাৰিছো যেহেতু আপোনালোকৰ লগত যেহেতু সব কথাই শেয়াৰ কৰো যেহেতু এক্সামৰ কথাও যেহেতু আপোনালোকক কৈছিলো যেহেতু এক্সামৰ কথাও আপোনালোকক কৈছিলো সেইকাৰণে ৰিজাল্টৰ কথাটো দৰকাৰী আছে কবলে সেইকাৰণে ৰিজাল্টৰ কথাও আপোনালোকক শেয়াৰ কৰো বুলি ভাবিছো তো কোৱা ৰিজাল্ট কেনেকুৱা হ'ল তুমি আৰু ৰবা আগতে কৈ লওঁ আৰু যেহেতু আপোনালোকে গম নাপায় বহুতে আৰু যেহেতু আমাৰ ৰিজাল্ট ষ্টাৰ্ট এক্সাম ষ্টাৰ্ট হৈছিলে কেতিয়াবা 31 মানৰ পৰা হৈছিলে নেকি পাহৰিলো আই থিংক 31 মানৰ পৰা হৈছিলে জুনৰ আৰু জুলাই আমাৰ 11 তাৰিখে এক্সাম শেষ হৈছিলে তো তাৰ পৰা যেহেতু কালি আমাৰ ৰিজাল্ট দিলে কালি আছিল 9 তাৰিখ আৰু যেহেতু এমাহে নহল এক্সাম শেষ হোৱা এমাহে নহল আৰু একদম বহুত মানে বিশ্বাস কৰিব নোৱাৰা মানে ইমানে সোনকালে দিলে মানে আৰু গম পাইছিলো বাৰু যে ৰিজাল্টটো সোনকালে দিব বুলি কিন্তু ইমানো সোনকালে দিব বুলি মুজে বেক লেভেলে ভবা নাছিল তোমাৰ পৰা খাও লাগিলে সারা বস্তু মই খাও লাগিলে হিংসা মানে মই পাস কৰিলো যে সেইকাৰণে বহুত হিংসা তো ভবা নাছিলো ইমান সোনকালে ৰিজাল্টটো দিব বুলি যেহেতু এমাহে নহল ভালে হ'ল বাৰু ৰিজাল্টটো সোনকালে দিলে আৰু যেহেতু মই ভবাই নাছিলো আৰু আমাৰ ৰিজাল্ট যেহেতু মানে যেতিয়া তেতিয়া টাইমত দি দিয়ে কেতিয়াবা ৰাতি 12টা বজাতো দিয়ে মানে কোনো ধৰিব নোৱাৰি আৰু আমি আগতীয়াকে গমো নাপাওঁ যে আজি ৰিজাল্ট দিব বুলি তো কালিতো মই মানে শুই আছিলো দিনৰ 2টামান বাজিছিলে নহয় 1:30মান বাজিছিলে আৰু তেতিয়া ৰিজাল্ট দিছিলে আৰু শুই উঠি মানে চাহ বনাবলৈ গৈছিলো মই চাহ বনাই আছিলো আৰু মিষ্টাৰে আহি কৈছে ৰিজাল্ট দিলে বোলে তুমি পাছ কৰিলা বোলে তেনেকে বুলি কৈছে আৰু আপোনালোকে গম পালে মই পাছ কৰিলো বুলি কৈ দিলো তাৰ পাছ কৰিলা বুলি ক'লে তাৰপৰা মইতো বিশ্বাসে কৰা নাছিলো কাৰণ যেহেতু এক্সাম দিয়া আমাৰ এমাহে হৈ যোৱা নাই তো ইমান সোনকালে কেনেকে ৰিজাল্ট দিব মইতো ভবাই নাই মই কৈছো যে ফটোমি কৰি নাথাকিবা বোলো তাৰপিছত কৈছে এই ফটোমি কৈছো যা বোলে তাৰপিছত মই চাওঁ তাৰপৰা তথাপি চাইও মোৰ বিশ্বাস হোৱা নাই তাৰপিছত চাইছো 6th ছেমিষ্টাৰ তাৰপিছতো মোৰ বিশ্বাস হোৱা নাই তাৰপিছত যেতিয়া মানে চবে ফোন কৰি আছে উলিয়াই দিছা নিজৰ সঁচাটো উলিয়াই দিছা মানে আৰু কোনোবা আছে যদিও ঠিক নাই এয়া ভিডিঅ' জৰিয়তে গম পাই গৈছো মানে তুমি জিমলৈ গৈ নে জিমলৈ যোৱা নে ক'ৰবাত যোৱা মানে সেইবোৰ মিছা কথা মানে দেখিছে আপোনালোকৰ আগতে কৈ দিছে ডাইৰেক্ট মিছা কথা কওঁ বুলি বেছি তো সেয়াই মোৰতো একেবাৰে বিশ্বাস হোৱা নাছিলে আৰু মিষ্টাৰ বোলে ৰিজাল্ট বেয়া বোলে হয়নে একো নাই তোমাতকৈ অলপে বেয়া তুমি ফেইলে কৰিছা সেইটোৱে আকৌ কৈছোচোন ইবাগে তোমাক মই পাই যাম চাগে তোমাতকে অলপ বেয়া নহয় তুমি ফেইল কৰিছা মই পাছ কৰিছো এখনতে ফেইল কৰিছো তো ফেইলে তোমাৰ ৰিজাল্টে নোলালে ওলাইছে ক'ত ওলাইছে তোমাৰ 5th ছেমতো বেক আছে 6th ছেমতো বেক আছে তুমি বেছি মিছা কথা কৈ থকা যে সেইকাৰণে তোমাক ভগৱানে নিদিলে হয় নে গাইছ কওকচোন আৰু আচলতে সঁচা কথাটো কৈ দিওঁ আপোনালোকক এতিয়া কোৱা মিছা কথা কৈছো বুলি কৈছা নহয় কোৱাচোন নাই গাইছ আমি দুটাই ৰিজাল্ট ভগৱানৰ কৃপাত ভালে কুশলে পাৰ হ'ল আৰু দেই মুকলি হলো আৰু গ্ৰেজুৱেট হলো আৰু আমি এতিয়া গ্ৰেজুৱেট হোৱা লগাই নাই নিজকে সঁচাকে লগা নাই নিজকে গ্ৰেজুৱেট হোৱা আগতে কৰোণাটোৱে বেছিকে খাই পেলালে টাইমটো আৰু যিহেতু আমাৰ 3 বছৰ জাৰ্ণি 3 বছৰ গোটে নালাগিলেই কলেজলৈ যোৱা মানে বেছি দিন হোৱাই নাছিলে আৰু যিহেতু 1.5 বছৰমান চাগে ঘৰতে বহি থাকিলো কাৰণ যিহেতু গম পাইছে আমাৰ টাইমত ইমান কৰোণা সেয়াই চবকে ভালকে চিনিও নাপালো কিছুমানকতো মাতিও নাপালো মিছ কৰিম বহুত কলেজ লাইফটো
যিহেতু হায়াৰ ছেকেণ্ডেৰীত বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আছিল তাৰপিছতো সিহঁতক লগ পাইছোঁ বহুতকেইজনী ছোৱালী মানে আমাৰ কলেজতে পঢ়িছে শিৱসাগৰ কমাৰ্চ কলেজতে বহুতকেইজনী বুলি নহয় আৰু পঢ়িছে 3জনী মোৰ সৈতে 4-5জনী আছিলে তাৰপৰা সেয়াই বাকী ল'ৰা দুটামানো আছে আমাৰ কলেজতে তো সিহঁতকতো লগ পাইছোৱেই বাকী এতিয়া কমাৰ্চ কলেজত আৰু যিহেতু আমাৰ শিৱসাগৰ জুনিয়ৰ কলেজত আমাৰ বেটছত তেতিয়া মানে ইমান ষ্টুডেণ্টো নাছিলে সেয়া বাকীবোৰ চবটো ডিব্ৰুগড়লৈ গ'ল আৰু এতিয়াতো আমাৰ শিৱসাগৰ কমাৰ্চ কলেজত যিহেতু আমাৰ বেটছত 100টাৰ ওপৰত ষ্টুডেণ্ট তো বহুত মিছ কৰিম সেইবোৰ দিন আৰু যিহেতু আমাৰ এতিয়ালৈকে ফেয়াৰৱেল হোৱা নাই কলেজৰ পৰা বাকী আপোনালোকে দেখিছে ভিডিঅ'বোৰ সেইবোৰ হৈছে যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল সেয়াই যিহেতু আমাৰ কলেজৰ পৰা ফেয়াৰৱেল দিয়ে কলেজৰ পৰা ফেয়াৰৱেলটো হোৱা নাই হ'ব আগষ্টতে আপোনালোকক এনেও দেখামেই আপোনালোকে দেখিবলৈ পাব তো সেয়াই বহুত মিছ কৰিম চবকে আৰু যিহেতু চবৰে লগত ইমান ক্ল'জ নাছিলোঁ চ' কেতিয়ানো লগ পাম লগ পালে দেখিলে মাতিম আৰু বাকী দেখিলেও নামাতিব চাগে কিছুমানে কিছুমানটো যিহেতু ক'ৰবাত গুচি যাব কিছুমানে চাকৰি পাব চ' দেখিলে নামাতিবই আমাক তো আমাৰ ভাগ্যটো নাজানো আৰু কি আছে বাকী এতিয়াতো আহি আছে এটা এক্সাম যিহেতু এপ্লাই কৰিছিলোঁ আৰু বাকী যোনে যোনে যদি আপোনালোকে ভিডিঅ' চাই আছে আৰু তেওঁলোকে যদি এপ্লাই কৰিছিলে গম পাইছে মই কিহৰ কথা কৈছোঁ এতিয়াই নকওঁ যিহেতু তেতিয়াও এটা ব্লগ হ'ব তো এতিয়া আপোনালোকক নকওঁ সেয়াই বাকী আৰু আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ আগুৱাই যাওঁ আৰু যেনেকৈ আৰু এনেকেই কিবা কিবি পঢ়িব পাৰোঁ ডাঙৰ মানে ভাল চাকৰি এটা পাওঁ দুইটাৰ ভিতৰতে কোনোবা এটাই পালেও হ'ব হয় তুমি এনেকৈ মাথা খজা কি কৰি আছা যিকোনো এটা পালে মই ভাবি আছো কি চাকৰি পাম তাকে ভাবি আছো যিকোনো এটা পালেও হ'ব সেইটোৱে বহুত যথেষ্ট সেইটোৱে বাকী এতিয়া আমাৰ প্লেনিং কৈ দিয়া কিবা প্লেনিং কৰিছা নেকি কৰিছো প্লেনিং কি কৰিছা MBA কৰিম MBA কৰিম ৱাও তুমি বহুত ওপৰলৈকে ভাবিলা কিন্তু নকওঁ এনে বছৰতে পঢ়িবই আমনি লাগিছে আৰু নোৱাৰি ইমান পঢ়ি থাকিবলৈ পইচা লাগে পইচা এইটো হয় যিহেতু মানুহৰ লাইফত পইচা নহ'লে একো কাম নাই তো আৰু প্লেনিং এতিয়াতো আছেই ভাবি গম পাই যাব গম নাপায় কৈ দিম এতিয়া আপোনালোকক যিহেতু আমি এতিয়া ভাবিছোঁ যে M.Com কৰিম বুলি M.Com কৰিম যদিও ডিষ্টেঞ্চত কৰিম আমাৰ শিৱসাগৰ কমাৰ্চ কলেজতে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত কৰিম আৰু যিহেতু আমি ডিষ্টেঞ্চত কৰিম সেইকাৰণে এণ্ট্ৰেঞ্চ দিব লগা নহ'ল ডিষ্টেঞ্চত কৰিলে এণ্ট্ৰেঞ্চ দিব নালাগে আৰু আমি ৰেগুলাৰ কৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু নকৰিলোঁ আৰু অনলাইনে নকৰিলোঁ তো একো নাই ডিষ্টেঞ্চত কৰিম আৰু যিহেতু আমাক এতিয়া বহুত পইচা দৰকাৰ তো আমি ডিষ্টেঞ্চত কৰি এনেকে সাইড মানে এনেকে জব কৰিম আৰু বিজনেস কৰিম জব নহয় তুমি বিজনেস কৰিবা ইয়েস ইনে কমাৰ্চ কৰিছো চাও তোমাৰ লাভ হয় লোকসান হয় তোমাৰ তোমাকে লুটিব তোমাৰ দুখবোৰ ক্ৰেডিট হ'ব সুখবোৰ ডেবিট হ'ব সেয়াই আমাৰ যিহেতু কমাৰ্চৰ সেয়াই ডেবিট ক্ৰেডিট জীৱনটো একো পৰিয়াতে গ'ল এতিয়াহে মনত চাইড হৈছে আৰু চাইড হোৱা নাই এতিয়াও আছে আৰু যিহেতু পঢ়ো বুলি ক'লে মানুহে বহুত পঢ়ি থাকিব পাৰে সেয়াই তো আমাৰ প্লেনিংটো সেয়াই আপোনালোকক ক'লোৱেই যিহেতু আমি ভাবিছোঁ যে এতিয়া M.Com কৰিম আৰু কৰিমেই আমি M.Com ডিষ্টেঞ্চত কৰিম তো তাৰ বাহিৰেও আমি ডিষ্টেঞ্চত কৰিম তাৰপৰা এনেকৈ এক্সট্ৰাকৈ এনেকৈ চাইড জব কৰিম ক'ৰবাত ভাল পালে মানে বিচাৰি আছোঁ তাকে আৰু লাহে লাহে পালেতো সোমাই যাম আৰু আপোনালোকে গম পাবই এনেও সোমালে আপোনালোকক যিহেতু আপোনালোকক কমেই তো তুমিতো বিজনেছ কৰিবা দেখাবা বাৰু চাওঁ তোমাৰ কথা সঁচা হয়নে মই ব্ৰইলাৰ বিজনেছ কৰিম তুমি নিজে মানুহটো ব্ৰইলাৰ আৰু কি ব্ৰইলাৰ বিজনেছ কৰিবা তোমাকে বিকি দিয়েগে যোৱা চাই ভাল পালে নাই হোৱা ৰ'বা চ' গাইজ শেষে কৰিম এতিয়া ৰ'বা চ' গাইজ বাকী মানে এনেকৈ আমাৰ ঘৰত যিহেতু দুটাই ৰিজাল্টটো ভাল হ'ল আৰু ৰিজাল্টটো আপোনালোকক কোৱাই নাই পাছ কৰিলোঁ বুলিহে কৈছোঁ তো দুইটাই আমি ফাৰ্ষ্ট ক্লাছ পালোঁ পাৰ্চেণ্টেজটো কৈ দিয়া পাৰ্চেণ্টেজটো মই নিজৰ এইটো মানে ডাউট হৈ আছোঁ CGPAটো কি কেনেকৈ উলিয়াইছে সেইটোৱে হয় এইটো হয় নহয় ঠিক নাই সেইটোৱে হয় সেইটো নহ'বও আছে মই যিটো ৱেবছাইট দিছোঁ সেইটো হ'ব আছে আচলতে কেলে মানে মোতকৈ পাৰ্চেণ্টেজটো কম যে সেইকাৰণে মানে ডাউন হ'ব বিচৰা নাই নিজে বেয়া কালিৰ পৰা মুঠতে বেয়া কৈ আছে
মানে মোৰ মন নাই মোতকে পাছ কৰিলো ৰবা মোতকে পাৰ্চেণ্টেজটো বেছি পালি মানে পালি বুলিয়ে ফিট মাৰি আছ নি মই ফিট মাৰি আছো আকৌ মই পাৰ্চেণ্টেজ বেছি পাইছো ভাই ফিট মাৰিমেই আকৌ নাই নাই একো ফিট মৰা নাই তাৰ নিজৰ হিংসা লাগিছে মই একো ফিট মৰা নাই কৈ আছে ফিট মাৰি আছো মই পাছ কৰিলো মই আপোনালোকৰ পাৰ্চেণ্টেজটো কৈ দিছো নালাগে আপোনালোকৰ CGPA-টো কৈ দিছো মোৰ হৈছে 7.49 আৰু তোমাৰ 8.29 নাই মিছা কথা কেলে কোৱা তুমি হেল্ল' 7.21 7.21 তো গম পাইছে মোৰ পাৰ্চেণ্টেজ বেছি অলপমান নহয় আৰু আমি যিটো উলিয়াইছো মানে চবেই কৈছে এইটো হেৰি কৰি উলিয়াব লাগিব 7.49 ইনটু 9.5 কৰিলে মোৰ পাৰ্চেণ্টেজ হয় 71 আৰু মিষ্টাৰ হয় 68 মই 70 আপ মই 70 আপ হ'ব পাৰে কেলে নহ'ব মোলৈ দিবা 17 হৈ যাব কেলে 17 কৰিম আকৌ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি আমাৰ চেনেলটো মনিটাইজ কৰি দিয়ক আমাৰ চেনেলটো সোনকালে মনিটাইজেশ্যন কৰি দিয়ক যিহেতু মনিটাইজ হ'বলৈ বেছি টাইম নাই মানে যিহেতু কিমান ঘণ্টা 4000 ৱাটছ আৱাৰ লাগে তো আমাৰ হৈ গ'ল 3350 হৈ গ'ল বাৰু বেছি নাই তো সোনকালে কৰি দিয়ক আৰু আগৰ ভিডিঅ'টো ভিউজ বেছি নাহিলে আগৰ ভিডিঅ'টো চাবচোন আৰু গম পাইছোঁ বাৰু কণ্টেণ্টটো ইমান এটা ভাল হোৱা নাছিলে আগৰটো যিহেতু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো ঘৰতে আছিলোঁ আৰু বাকী একো বেলেগ এক্সট্ৰাকৈ আপোনালোকক ভালকৈ দেখাব পৰা একো কৰা নাছিলোঁ তো ভাবিলোঁ যে ঘৰত মই গোলাপ জামুন বনাম লালমোহন বনাম তো তাততো আপোনালোকক দেখাবৰ কাৰণে মোৰ বহুত পইচা খৰচ হ'ল তো সেইটোকে ভাবি লৈ পিনি হেল্প এটা কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক চ' মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতে পায় চ' মানে এতিয়া দেউতা আহিছে দোকানৰ পৰা দেউতা আহিছে কি কৰিছ বোলে তো আছিলে বাই বাই আৰু আমাক এনেকৈ আৰু আমাক এনেকে আশীৰ্বাদ কৰি যাব যাতে আমি আৰু আগুৱাই যাওঁ আগুৱাই যাব নালাগে চৰকাৰী চাকৰিতে পঢ়িলেই হ'ব কোনোবা এটা আশীৰ্বাদ দিব বাই বাই